গাইছ আজি হৈছে কাতি বিহু আজি ধান পথাৰত তুলসীৰ তলত সকলোতে ছাতি দিব আজি কাতি বিহুৰ দিনা চেং মাছ নাখালে বোলে গোটেই বছৰটো খাব নাপায় মানে এনেকৈ কৈ নাখালে আজি চেং গোটেই বছৰটো খাব লাগিব কুকুৰৰ ঠেং মোৰ বৰশীও নাই আৰু কিবা বেলেগ মাছ ধৰা সঁজুলিও নাই এদিনৰ কাৰণে বৰশী এটা কিনিনো কি কৰিম পথাৰলৈ আহি দুটামান চুঙা চালো চুঙা মানে মই বাঁহৰ চুঙাৰ কথা কৈছো কেতিয়াবা ইয়াৰ ভিতৰত মাছ সোমাই থাকে কিন্তু আজি লাগে বাবেহে এটাও মাছ নাপালো মই ভাবিলো মইতো পোৱাই নাই ভাইটি চাগে পাইছে কিন্তু ভাইটিৰ ফালে চাব আহোঁতে ভাইটিও এটাও পোৱা নাই বাৰু এইবোৰ বাদ দিয়া গোটেই মেইন কামটো কৰি লওঁ মেইন কামটো মানে তুলসীডাল ৰোপণ কৰা তুলসীডাল ৰোপণ কৰিব নালাগে বাৰু কাৰণ এডাল তুলসী আমাৰ আগৰ পৰাই আছে সেয়েহে তুলসীডালৰ চাৰিওফালটো চাফ চিকুণে কৰি দিলো তাৰ পিছত টেঙা পাৰিব আহিলো গধূলি প্ৰসাদ দিওঁতে টেঙা দিব লাগিব যে টেঙা মানে মই ৰবাব টেঙাৰ কথা কৈছো আমাৰ গাঁৱলীয়া ভাষাত হকমা টেঙা মই গছৰ ওপৰৰ পৰাই টেঙা পাৰি আছো আৰু অৰ্ণৱতে তলৰ পৰাই পাৰি আছো ইমান সময় কষ্ট কৰি মাত্ৰ এইকেইটাহে টেঙা পালো তাৰ পৰাই 4টা টেঙা লৈ আমি ঘৰলৈ আহিলো ঘৰলৈ আহি আইতাক টেঙা কেইটা কাটিব দিলো টেঙা কেইটা দেখি খাও লাগি গল এটা টেঙা আনি অৰ্ণৱ আৰু মই কাটি খাই চালো টেঙা কেইটাৰ সোৱাদ কিন্তু একদমেই বঢ়িয়া আছিল সোৱাদটো বাৰু হৈয়ে থাকিব এতিয়া আকৌ কলগছৰ পুলি আনিব যাব লাগিব বহু কেইগৰাকীকে সুধিলো কিন্তু কোনেও নিদিয়ে বাকী এটা কলগছৰ পুলি পালো কিন্তু এটা কলগছৰ পুলিৰে কি হব আমি 3জন মানুহ আছো অৰ্থাৎ 3 ঘৰ মানুহ আছো সেইকাৰণে আৰু দুটামান কলগছৰ পুলি উঘালত লাগি গলো এইবোৰ কাম সমাপ্ত কৰাৰ পিছত আমি গা ধুবলৈ আহিলো পুখুৰীত গা ধোৱাৰ মজাই বেলেগ এইফালে আকৌ মোৰ জ্বৰো উঠি আছে বহু দিনৰ মূৰত পুখুৰীত গা ধুব পাইছো সেয়েহে ইচ্ছা পলাই গা ধুব লেভেল দেখছি গাইছ চলি লেভেল এলা স্টাইল মারবে আসছি মাজক লাগে 6000 লেভেল মারছি গাইছ চলি গাইছ এতিয়া গা ধোৱা হল এতিয়া ঘৰত যাই আছো আমি অৰ্ণৱ আৰু মই দিৱস গধূলি আকৌ আমি পুৰণি পৰম্পৰা প্ৰসাদ চুৰ কৰিবলৈ গলো চুৰ কৰিবলৈ গৈছিলো গৈয়ে পালো প্ৰথম প্ৰসাদ বুলি আমি ভৰ দি পলিথিনটোত ভৰালো মানুহৰ ঘৰৰ কিমান চুৰ কৰিম এবাৰ পথাৰলৈ গৈ চালো গোটেই পথাৰখনত কেৱল আমি দুজনে মানুহ অৰ্ণৱ আৰু মই সকলোতে কেৱল খালী কলৰ দনাটোহে আছে কতো প্ৰসাদ নাই ফাইনেলি বহু কষ্টৰ ফলত এখন প্ৰসাদ পালো আৰু আমি পলিথিনত ভৰালো গধূলি আকৌ ঘৰে ঘৰে আমি প্ৰসাদ খাব গলো এইবাৰ কিন্তু চুৰ কৰি নহয় এইবাৰ দেখা দেখি খালি দনাটো পলিথিনটো লৈ ঘৰৰ পৰা সিঘৰ কৰোতে আমাৰ গোটেই চুবুৰটি শেষ হ'ল প্ৰসাদেৰে ভৰ্তি পলিথিনটো লৈ মই ঘৰলৈ উভতিলো ঘৰলৈ আহি আকৌ চাহ খালো গাইছ এতিয়া আৰু ভাত নাখাওঁ পেট একদম ভৰ্তি হৈছে বুট খালো টেঙা খালো কল খালো বহুত কিবা কিবি খালো তাতে পিঠাও খালো সেইকাৰণে এতিয়া ৰুটি আৰু আলু ভাজি খাম এয়া ৰুটি আৰু আলু ভাজি ক'ব গ'লে এইটো ৰুটি নহয় লুচিয়ে হৈছে কাৰণ তেলত ভাজিছে এইফালে মায়ে ভাত আনিছে মাৰ বাবে এতিয়া আমাৰ মাংসৰ আঞ্জাৰে লুচি খাওঁ খাব নেকি অলপমান লগ খাওঁ